Subscribe and hit the bell icon to never miss an update from Mathantrix Info. Dear students, welcome to Mathantrix Info. 2022 চনৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ্থীসকললৈ সেবাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী। ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা পৰীক্ষাৰ্থী বহিব নোৱাৰিব 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। অৰ্থাৎ কোনো শিক্ষাৰ্থীয়ে হাফিয়ালি পৰীক্ষা নিদিয়াকৈ HSLC পৰীক্ষা দিব নোৱাৰিব। আৰু এই ছমহীয়া পৰীক্ষা নৱেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব বিদ্যালয়সমূহে। এই পৰীক্ষাত প্ৰাপ্ত নম্বৰ বিদ্যালয় কৰ্তৃপক্ষই জমা কৰিব লাগিব সেবাৰ নতুন পৰ্টেলত। নম্বৰ অন্তৰ্ভুক্ত নকৰা বিদ্যালয়ৰ স্বীকৃতি পৰ্যন্ত বাতিল কৰিব পাৰে সেবাই। আৰু এই পৰ্টেলৰ লিংকটো seba.online.org ৱেবছাইটত উপলব্ধ হ'ব। এয়াই আছিল শিক্ষাৰ্থী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ বাবে সেবাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী। Thanks for watching.